হেল্ল' গাইজ, আজি অন্য এটা ভিডিঅ' লৈ আহিছোঁ। এইজন হৈছে গোপাল নাগ, গহপুৰ চন্দামাৰী বঙালী গাঁৱৰ তেওঁৰ ঘৰ। এই যুৱকগৰাকীয়ে তেওঁ নিজৰ দৃঢ় মনোবল আৰু পৰিশ্ৰমৰ ফলত দুভৰি অবিহনে তেওঁ কঠোৰ পৰিশ্ৰম কৰি কষ্ট কৰি নিজৰ জীৱিকা উপাৰ্জন কৰিছে। তেওঁ 15 বিঘাকৈ মাটি খেতি কৰে। 15 বিঘা মাটিত বিভিন্ন ধৰণৰ তিল, সৰিয়হ, আলু, কবি আদি বিভিন্ন ধৰণৰ শাক পাচলি আদি খেতি কৰি তেওঁ এজন উপাৰ্জন কৰি ঘৰখন চলাই থাকিব পাৰিছে। আৰু তেওঁ দুভৰি নাই, কিন্তু আমাৰ দুভৰি থকা লোকসকলতকৈ তেওঁ বহু গুণে ওপৰত বুলি ক'ব পাৰি। কাৰণ তেওঁ দুভৰি নাথাকিও তেওঁ নিজৰ মনোবলত দৃঢ়তাৰ বলত আজি এনেদৰে আগবাঢ়িব পাৰিছে। আৰু সেয়েহে আজি এই 26 জানুৱাৰীত বিশ্বনাথ প্ৰশাসনে তেওঁক বিশেষ সন্মান প্ৰদৰ্শন কৰিছে। আৰু গোপাল নাগে আয়ুক্ত বিশ্বনাথ জিলা আয়ুক্ত ডাক্তৰ নেহা যাদৱৰ হাতৰ পৰা তেওঁ উপহাৰ গ্ৰহণ কৰিছে। 2014 চনত তেওঁৰ এক মুখেৰে পথ শুনকচোন দুৰ্ঘটনাত তেওঁ মই জীৱন দুইখন সংগ্ৰামৰ ভৰি বিষয়ে। হেৰুৱাব লগা হৈছিল। পিছতো যি দেখিছিলোঁ যে ভাবি লৈছোঁ যে জীৱনটো মোৰ এনেকুৱা জীৱনতকৈতো মৰি যোৱাই বেছি ভাল। যি নহওক, ধৰক এই ক্ষেত্ৰত মোৰ মাৰ প্ৰেৰণা লগত কৈছে নহয়, মোৰ কষ্ট কৰি আজি যি নহওক এখন পানীৰ মেচিন কিনিব সক্ষম হৈছোঁ, লগতে পাৱাৰ টিলাৰ এখন ল'বলৈ সক্ষম হৈছোঁ। আৰু কৰি গৈ কৰ্ম নিজৰ লগত নিজৰ পৰিয়ালবৰ্গও কৈছে নহয় ধুনীয়াছে চলি আছে। আপুনি কি ধৰণৰ কাম কৰে? এইটো আপোনাৰ খেতিৰ ফালৰ পৰাতো এই ধান খেতি, চাহ খেতি, প্লাছ শাক পাচলি, মাটিমাহ, মানে ঋতু অনুযায়ী আপোনাৰ যি পোৱা যায় সেয়ে কৰোঁ। হয়, বিক্ৰী ধৰক এই যেনেকৈ ঘৰৰ পৰা মানুহ লৈ যায় বা ভাইটিয়ে বজাৰলৈকে লৈ যায়, তেনেকুৱাই বিক্ৰী কৰাত সহজ হয়। কাৰণ বেপাৰী নিজে ঘৰৰ পৰা আহি লৈ যায়। আৰু প্ৰায় যে কৈ থাকে হয়, পথাৰ আমাৰ বজাৰ আমাৰ, হয়, সেইটো এনেই মুখত ক'লে হ'বনে? নাই। আজি যেনেকুৱা মই একটা কথা কওঁ, মানুহে আপোনাৰ এই কয় যে বয় বস্তুৰ দাম বাঢ়িছে, অমুকৰ দাম ইমান বাঢ়িছে। দাম কোনে কমাব? চৰকাৰেতো কমাব নোৱাৰে। আমি চেষ্টা কৰিব লাগিব। আপোনাৰ পথাৰ আমাৰ, বজাৰ আমাৰ কৰিবলৈ আমি কষ্ট কৰিব লাগিব। তোহে আমি কিবা একটা ধৰক ফল পাম, কিন্তু এনে মুখত বকি থাকিলে নহ'ব।